দুদিনমানৰ পিছত গীতা মাকৰ ঘৰত থাকি পুনৰ নিজৰ গিৰিয়েকৰ ঘৰলৈ উভতি আহিল। মা, এইকেইদিন মই নাথাকোঁতে আপুনি ঘৰৰ সকলো কাম অকলে কৰিবলগীয়া হৈছিল। আপোনাৰ চাগে বৰ কষ্ট হৈছিল ন? অকণমান কষ্ট হৈছিল বাৰু। বাৰু দিয়া, এতিয়া তুমি আহিলা নহয়, এতিয়া মই অকল আৰামহে কৰিম আৰু। মা, এতিয়া আৰু আপুনি আকৌ চিন্তা কৰিব নালাগে, মই আহিলোঁ নহয়। এতিয়া আকৌ আপুনি মাত্ৰ আৰামহে কৰিব। বাৰু মা, আপুনি বহকচোন, মই ফ্ৰেছ হৈ পটককৈ চাহ বনাই আনো আপোনাৰ কাৰণে। আহিয়ে পুনৰ গীতাই ঘৰৰ সকলোবিলাক দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰি দিলে। ইফালে শাহুৱেকে মনতে ভাবি আছে, তুমি আমাৰ ঘৰৰ দায়িত্ব যিমান ল'লো মিছা গীতা, মইতো মানুহৰ আগত তোমাৰ মিছাকৈ বেয়া বদনামী গাম, যাতে মানুহেও ভাবে তোমাৰ অকল ৰং ৰূপহে ধুনীয়া, কাম বনৰ ক্ষেত্ৰত তোমাৰ একোৱেই গুণ নাই। মানুহবিলাকে নহ'লে সদায় মোৰ ল'ৰাটোৰ কথা বেয়াকৈ আলোচনা কৰি থাকিব। সেইটো কাৰণে মই তোমাৰ মিছাকৈ বদনাম মানুহৰ আগত গাবই লাগিব। তেনেকৈ দুদিনমান পাৰ হৈ গ'ল। তাৰপিছতে এদিন গীতাহঁতৰ ঘৰৰ ওচৰৰে মহিলা এগৰাকী সিহঁতৰ ঘৰলৈ আহিল। আজি গীতা নাই নেকি? তাইক নাই দেখা যে, নহ'লে তাই মই অহা শুনিলেই মাতষাৰ আহি ইমান মৰমত লগাইহি। আজিচোন তাই খা খবৰেই নাই। বাইদেউ, আপুনি আমাৰ ঘৰৰ ওচৰৰে, আপোনাৰ পৰানো কি লুকুৱাম। এই নতুনতে বোৱাৰীজনী বৰ ভাল আছিলে, কথা বতৰা কিমান মৰমীয়াল আপোনালোকেচোন নিজেই শুনিছিলে। পিছে এতিয়া লাহে লাহে পুৰণা হলতহে আচল ৰূপ দেখাবলৈ আৰম্ভ কৰিছে। আজিকালি তাই বহুত সলনি হ'ল। তাইৰ পৰা এতিয়া ভালকৈ মৰমৰ মাত এষাৰো নোপোৱা হ'লোঁ। এই মাকৰ ঘৰলৈ গৈছিলে যে, তাৰ পৰা উভতি আহি লাহে লাহে আচল ৰূপ দেখাই আছে। ঘৰৰ কাম বন সকলো পেলাই থৈ ঘৰৰ কাম বন একোৱেই এতিয়া কৰিবলৈ মন নকৰে। কৰিলেও গোটেই ফাং ফুং। এই বাচন ধুব, বাচনত চাবোনকে লাগি থাকিব। এই ভাতকেইটাকে বনালে গোটেই পাকঘৰটো লেতেৰা কৰি তেনেকৈয়ে গুচি যাব। ৰাতিপুৱাই ৰ'দত কাপোৰ মেলে, সন্ধিয়ালৈকে কাপোৰ সুমুৱাবলৈকে মন নাই। এই ৰাতিপুৱা সদায় ইয়াক মইহে ভাত পানী বনাই অফিচলৈ খুৱাই বুৱাই পঠিয়াওঁ, তাই সেই 8টা 9টাত শুই উঠেহে। মুঠতে মই কৈছোঁ নহয়, বোৱাৰীজনী দেখাতহে ধুনীয়া পালোঁ, কাম বনৰ ক্ষেত্ৰত গুণ হ'লে একেবাৰেই নাই। এনেকুৱাহে নেকি? তাকেই দেই, আগতে মই আহিলেই তাই একেবাৰে বাহিৰলৈ ওলাই আহি ইমান ধুনীয়াকৈ মৰমৰ মাতষাৰ মাতে। আজি দেখা দেখিয়ে নাই। কি কৰি আছেনো ভিতৰতে? ৰাতিপুৱা 8টামান বজাত শুই উঠিছিলেহে। তাৰপিছতে মই বনাই থোৱা এই ৰুটি ভাজি চাহ খাই আকৌ ৰুমতে সোমাই আৰামত শুই শুই মোবাইল চলাই আছেগৈ। তুমি আহিছা বুলি শুনিছে। তাই বাৰু ওলাই আহি মাত এষাৰ মাতিব নোৱাৰেনে কোৱাচোন? দেখিলা, তাই ধুনীয়াহে আচলতে, গুণৰ নামততো একো নাই। মনটো আচলতে বৰ বেয়া। প্ৰথম নতুন আছিল কাৰণে মানুহক মৰমত মাত এষাৰ দিছিল। এতিয়া লাহে লাহে পুৰণা হ'লতো আচল ৰূপ সকলোৰে আগতে দেখুৱাইছে আকৌ। আচলতে সেইটো সময়ত গীতা ঘৰত নাছিলেই। পুৱাতেই তাই ঘৰৰ কাম বন সকলো আজৰি কৰি লগৰ ছোৱালী এজনী ঘৰলৈ বুলি ওলাই গৈছিল। সেয়েহে তাই নথকা সুবিধা লৈয়ে শাহুৱেকে এনেকৈ তেখেতৰ আগত বদনাম গোৱা আৰম্ভ কৰি দিলে। তাৰ কিছু দেৰি পিছত মহিলাগৰাকী কথা বতৰা পাতি তাৰ পৰা গুচি গ'ল। এতিয়া লাহে লাহে সকলোৱে গম পাব, মোৰ ল'ৰাৰ ৰং ৰূপ ভাল নহ'ব পাৰে, কিন্তু বোৱাৰীজনী ৰং ৰূপ ভাল হ'লেও গুণ একেবাৰে ভাল নহয়। এতিয়াহে যদি মানুহবিলাকে মোৰ ল'ৰাটোৰ বিষয়ে তেনেকৈ আলোচনা কৰা বন্ধ কৰে। তেনেকৈ এতিয়া গীতাৰ শাহুৱেকে ঘৰৰ ওচৰৰে যাকে পায় তাৰ আগতে গীতাৰ বদনাম গোৱা আৰম্ভ কৰি দিয়ে। আনকি তেওঁলোকৰ ঘৰলৈ অহা মিতিৰ কুটুম সকলোৰে আগতে মুঠতে গীতাৰ মিছা বদনাম তেওঁ গাই ফুৰে, যাতে সকলোৱে গীতাৰ গুণ গোৱা আৰু তাইৰ প্ৰশংসা কৰা বন্ধ কৰে। তেনেকৈ কেইবাদিনো পাৰ হ'লত তেওঁ এতিয়া মনতে ভাবিবলৈ আৰম্ভ কৰিলে যে এতিয়া আৰু তেওঁ সকলোৰে আগতে গীতাৰ বদনাম গাই পেলালে। এতিয়া সকলোৱে মনতে ভাবিব যে গীতা কেৱল দেখাতে ধুনীয়া, গুণ হ'লে তাইৰ একেবাৰেই নাই। তেনেকৈ বুলি ভাবি মনতে তেওঁ বৰ শান্তি লাভ কৰিলে। তাৰপিছতে এদিন তেওঁ পুনৰ বজাৰৰ ফালে ওলাই যাওঁতে পুনৰ ওচৰৰে মানুহ কেইগৰাকীমানে আলোচনা কৰি থকা শুনিবলৈ পালে। গীতাজনীলে যে বেয়াই লাগে জানানে। এনেই তাই দেখাত নিজতকৈ ইমান বেয়া ল'ৰাটোৰ লগত বিয়াত বহিল। এতিয়া আকৌ শাহুৱেকে কেনেকৈ তাইৰ বদনাম সকলোৰে আগতে গাই ফুৰে শুনিছানে?
তোমালোকৰ আগত কৈছে নাই বাৰু গীতাৰ শাহুৱেকে? মোৰ আগত কিন্তু এদিন গীতাৰ বিষয়ে বৰ বেয়াকৈ কৈছে। নিজৰ বোৱাৰীজনীৰ বদনামনো বাৰু তেনেকৈ আনৰ আগত গাব লাগেনে কোৱাচোন? তাইৰ ভাগ্যখনেই বেয়া এইখন ঘৰলৈ বিয়া হৈ আহিল। তাকে তোমালোকে ঠিকেই কৈছা, মোৰ আগতো গাইছে নহয় আৰু বহুতে কৈছে। সকলোৰে আগতে এতিয়া গীতাৰ শাহুৱেকে গীতাৰ বিষয়ে বেয়াকৈ বদনাম গাই ফুৰে। তোমালোকে কোৱাচোন বাৰু, নিজৰ ঘৰখনৰ বিষয়ে নিজৰ বোৱাৰীজনীৰ বিষয়ে জানো এনেকৈ মানুহৰ আগত বদনাম গাই ফুৰাটো ভাল স্বভাৱ? তাকে পাই এদিন মোৰ আগতো গাইছে আকৌ বদনাম দেই। মই আকৌ মনতে ভাবিছোঁ বোলো ইমান ধুনীয়া বোৱাৰীজনীও পাইছে, আকৌ এতিয়া বদনামো তেওঁহে গাইছে। তাইৰে দুৰ্ভাগ্য, গিৰিয়েকটো দেখাত ইমান বেয়া পালে আৰু শাহুৱেকজনীও পালে এনেকৈ মানুহৰ আগত বদনাম গাই ফুৰা। গীতাৰ শাহুৱেকে যিটো ভাবিছিল একেবাৰে তাৰ ওলোটাটোহে হৈ পৰিল। গীতাৰ শাহুৱেকে ভাবিছিল বোৱাৰীকৰ বদনাম সকলোৰে আগতে গালে সকলোৱে বোৱাৰীয়েকক বেয়া বুলি ক'বলৈ আৰম্ভ কৰিব, সকলোৱে বোৱাৰীয়েকৰ প্ৰশংসা কৰিবলৈ এৰি তাইক বেয়া বুলি ক'বলৈ আৰম্ভ কৰিব। কিন্তু ইয়াত তেওঁ ভবা সম্পূৰ্ণ উল্টাটোহে হৈছিল। এতিয়া সকলোৱে তেওঁকহে বেয়া বুলি ক'বলৈ আৰম্ভ কৰিলে। খঙতে আৰু তেওঁ বজাৰলৈ যোৱা নহ'ল, একে কোবে ঘৰলৈ উভতি আহিল। মই যিটো ভাবিছিলোঁ একেবাৰে সম্পূৰ্ণ তাৰ ওলোটাটোহে হ'ল। নাই, কিবা বেলেগ উপায় ভাবিব লাগিব। ভাবিছিলোঁ মানুহবিলাকে তাইৰ প্ৰশংসা কৰা বন্ধ কৰি বদনাম গাবলৈ আৰম্ভ কৰিব, কিন্তু এতিয়া ওলোটাই মানুহবিলাকে মোৰহে বদনাম গোৱা আৰম্ভ কৰিলে। ল'ৰাটোৰ কথাটো আগতে দেখাত বেয়া বুলি কৈয়ে ফুৰে, এতিয়া মোৰো বদনাম গোৱা আৰম্ভ কৰি দিলে। কি কৰোঁ বাৰু? যিটো কৰিলে সকলোৱে গীতাৰ প্ৰশংসা কৰা বন্ধ কৰিব। কিবা বেলেগ এটা উপায় ভাবিব লাগিব। শাহুৱেকে এতিয়া কেনেকৈ গীতাক মুঠতে মানুহৰ প্ৰশংসাৰ পৰা বঞ্চিত কৰিব পাৰি সেই কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। বহু পৰ তেওঁ বহুত কিবাকিবি কথাই চিন্তা কৰি, কিন্তু কেনেকৈ কি কৰিব একো ভাবি নাপালে। বহু পৰ ভবাৰ পিছত তেওঁৰ এটা কথা মনলৈ আহিল। মানুহবিলাকে গীতাক প্ৰশংসা কৰে বেছিকৈ কাৰণ তাই দেখাত ধুনীয়া, তাই সৌন্দৰ্যক লৈহে মানুহবিলাকে বেছিকৈ প্ৰশংসা কৰে। কেনেবাকে এটা কাম কৰিব নোৱাৰিনে বাৰু? গীতাক বাৰু দেখাত একেবাৰে কুৎচিত কৰি পেলাব নোৱাৰিনে? কিবা এটা উপায় ভাবিব লাগিব যাতে তাইক একেবাৰে দেখাত কুৎচিত কৰি তুলিব পাৰোঁ। এতিয়া মাত্ৰ এটাই উপায় আছে, তাইক সৌন্দৰ্য নাইকিয়া কৰি তাইক কুৎচিত কৰিব পাৰিলেহে মানুহবিলাকে তাইক প্ৰশংসা কৰা বন্ধ কৰিব। শাহুৱেকে বাৰু এতিয়া গীতাৰ লগত কি কৰিব? গীতাৰ সৌন্দৰ্য নাইকিয়া কৰি তাইক কুৎচিত কৰিবলৈ কি উপায় চিন্তা কৰিব? এই সকলোবোৰ দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰিছোঁ ইয়াতে শেষ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'তে। তেতিয়ালৈকে বাই বাই।